নমস্কাৰ, মই মহানন্দ শৰ্মাই পুনৰবাৰ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন টপিকৰ ওপৰত মই আপোনালোকক ভিডিঅ'টো আগবঢ়াব ওলাইছোঁ। আপোনালোকে এতিয়া দেখিবলৈ পাইছে, শুনিবলৈ পাইছে যে গাহৰি যিটো মাৰাত্মক ৰোগ সোৱাইন ফিভাৰ, সেই বেমাৰটো আকৌ দেখা দিছে। গাহৰি খেতিয়কসকলক মই বহুত ভিডিঅ' আগতে মন কৰিছিলোঁ। এখন ফাৰ্ম সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে, মানে গোটেইবিলাক চব গাহৰিয়ে মৰি গৈছিলে। এতিয়াও দেখা পাইছোঁ চৰকাৰে এইবাৰ চৰকাৰে কিছু পৰিমাণে সাহাৰ্য আগবঢ়াইছে। মৃত গাহৰিবিলাকক কিছু পৰিমাণে সাহাৰ্য দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু সেইটো নিচেই নগণ্য, একেবাৰে কম। সেইটো পোৱাতকৈ নোপোৱাই ভাল। গাহৰি বেমাৰ, গাহৰি এই যে ৰোগটো হ'ল, ইয়াৰ ভালেকেইটা কাৰণ আছে। তাৰ ভিতৰত প্ৰধানটোৱে হৈছে বায়'চিকিউৰিটিটো লাগে বাৰু। কিন্তু এটা আপোনালোকে হয়তো উপলব্ধি কৰিছে, আজিকালি দেখিবলৈ পোৱা যায় যে সচৰাচৰ সকলোৱে পকা গঁৰালত ৰাখে। পকা গঁৰালত ৰাখিব লাগে বাৰু, পকা গঁৰালত লাগে আৰু কমাৰ্চিয়েল ফিডটো ব্যৱহাৰ কৰে। তো তাৰ কাৰণে কি হৈ যায়, গাহৰিবিলাকৰ ব্ৰইলাৰ নিচিনা এটা হয়, মানে গ্ৰ'থটো সোনকালে হয়, কিন্তু আপোনাৰ সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো কমি যায়, যাৰ ফলত সহজতে সিহঁতক কি হয়, বেমাৰে আক্ৰমণ কৰিবলৈ সুবিধা পায়। তাৰ কাৰণে আমি কি কৰিব লাগে, গতিকে তাৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ'ল গাহৰিবিলাকক আমি থলুৱাভাৱে আগৰ পৰা যেনেকৈ প্ৰতিপালন কৰি আহিছিলোঁ তেনেকৈ প্ৰতিপালন কৰিবলৈ আগবাঢ়িব লাগে। আৰু সিহঁতক যিবিলাক দানা খাদ্য পানী ব্যৱহাৰ কৰা হয়, সেইবিলাক প্ৰাকৃতিকভাৱে আমি যিবিলাক পাওঁ, প্ৰাকৃতিকভাৱে যিবিলাক আমি ধৰি লওক ধানৰ যিটো তুঁহগুৰি হওক বা আপোনাৰ এতিয়া যিটো কচু ওলাইছে, এতিয়া কচুৰত আইৰণৰ পৰা আৰম্ভ কৰি গোটেইবিলাক ভিটামিনে যিবিলাক পাব লাগে এইটো সময়ত যিবিলাক বেমাৰ গ্ৰাস কৰিব, তাৰ গোটেইবিলাক ভিটামিনে এই কচু বা অন্যান্য উদ্ভিদবিলাকত পোৱা যায়, বনবিলাকত পোৱা যায়। গতিকে আমাৰ গাহৰিবিলাকে আজিকালি সেইবিলাক খাব নাপায়, কাৰণ কেলৈ আমি পকী গঁৰালত বন্ধ কৰি থৈ দিওঁ। তাৰপিছত না সিহঁতৰ গা ৰ'দ লাগিব পাৰে, না বৰষুণ লাগিব পাৰে, তাৰপিছতে না সিহঁতে ঘাঁহ খাব পাৰে, না বন খাব পাৰে, না কচু খাব পাৰে। গতিকে আপোনালোকে কি কৰিব লাগে, সিহঁতক পৰাপক্ষত ঘাঁহ বন খাবলৈ দিব লাগে, আৰু কচু আৰু আপোনাৰ কি বুলি কয়, কলগছ সিজাই খুৱাব লাগে। আৰু যদি আপোনালোকে বেলেগ খাহী বা অন্যান্য চাওক গাহৰিবিলাকক নোৱাৰে, ব্ৰুলো কাম নোৱাৰেও, তথাপিতো যিবিলাক গাহৰি পোৱালি দিবলৈ হৈ আছে, পোৱালি দিবলগীয়া আছে বা পোৱালি দিব, সেইবিলাক গাহৰিক আপোনালোকে কি কৰিব লাগে, কচু আৰু পচলা সিজাই খুৱাব লাগে। গম পাইছেনে? কচু আৰু পচলা সিজাই খোৱাটো নিতান্তই প্ৰয়োজনীয়। তাৰ ফলত কি হ'ব, সিহঁতৰ ইমিউনিটি ছিষ্টেমটো ভাল হ'ব, ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব। তাৰ ফলত কি হ'ব, আপোনাৰ ফাৰ্মখন, আপোনাৰ গাহৰিজনীক বেমাৰে সহজে আক্ৰমণ কৰিব নোৱাৰিব, বা বেমাৰে পালেও সিহঁতৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা আছে সেইটোৱে বেমাৰটোক সিহঁতৰ শৰীৰটোক ইমান হেৰি কৰিব নোৱাৰিব, আপোনালোকক কি বুলি কয়, এইটো গ্ৰাস কৰিব নোৱাৰিব। গতিকে আমি চেষ্টা কৰিব লাগে গাহৰিজনী যাতে আমি অলপ সময় হ'লেও, দিনটোত 2 ঘণ্টা সময় হ'লেও প্ৰাকৃতিকভাৱে মাটিত
মাটিত থাকিব দিব লাগে। সিহঁতক কি কৰিব লাগে, মাটিত আপোনাৰ কি কৰিব লাগে, বোকা পানীত ঘূলি পৰিব দিব লাগে, মাটিত থাকিব দিব লাগে, ৰ'দটো লাগিব দিব লাগে, সামান্য পৰিমাণে বৰষুণো সিহঁতৰ গাত লাগিব। আমি গাহৰি কি কৰোঁ, গা ধুৱাই থাকোঁ। গা ধুৱাব লাগে, অভিয়াছলি গা ধুৱাব লাগিব সিহঁতৰ ওকণি বা হেৰিৰ কাৰণে। কিন্তু কি কৰে, সিহঁতৰ এটা গাহৰি হৈছে প্ৰাকৃতিকভাৱে এটা প্ৰকৃতিৰ লগত এটা হেৰি সেইটো থাকিব লাগিব। আমি এনেকৈ হেৰি কৰিলে নহ'ব নহয়। আৰু বৈজ্ঞানিক পদ্ধতিয়ে আমি প্ৰতিপালন যদি কৰোঁ, বৈজ্ঞানিক পদ্ধতিয়ে আমি যদি প্ৰতিপালন কৰোঁ, তেনেহ'লে কি হ'ব লাগিব, প্ৰতিটো কামেই মেডিচিনৰ পৰা আৰম্ভ কৰি সকলোৱে বৈজ্ঞানিক পদ্ধতিৰ মতে হ'ব লাগিব। কোনোবা এটা দিশ, অকল ধৰি লওক থকা ঘৰটো প্ৰাকৃতিকভাৱে অকল হ'লে সেইটো নহ'ব। গতিকে আজি মই দেখুৱাম আপোনালোকক মোৰ পোৱালি দিবলগীয়া গাহৰিবিলাক মই কেনেকৈ ৰাখিছোঁ আৰু কি খাদ্য খুৱাইছোঁ। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই গৈ আছোঁ কচু কাটিবলৈ। কচু কাটিবলৈ গৈ আছোঁ। সেই দুটা মোৰ পাৰ্টনাৰ হয়, চিকিউৰিটি। কচু ৰেডি হৈ গ'ল, এতিয়া যাব লাগে। তো ইয়াত দানা সিজাই থোৱা আছে, ইয়াৰ পৰা ইয়াত দি দিম। হাঁহ পোৱালি, মৰম লগা হাঁহ পোৱালিকেইটা নতুনকৈ ওলাইছে আৰু ইয়াতে থৈ দিছোঁ। এতিয়া এজনী গাহৰি দেখিছে, এই ঘুংগুৰু প্ৰজাতিৰ হয়, 6 মাহ হৈছে, ইও প্ৰেগনেণ্ট আছে। চব কিমান ধুনীয়া খাইছে, কচু খাইছে। আৰু সেইজনী এখন, এই দুজনী মোৰ এতিয়া প্ৰেগনেণ্ট হৈ আছে। চব আজি হ'লগৈ আপোনাৰ 27 তাৰিখ, 30 তাৰিখে পোৱালি দিব, 30 তাৰিখে ডেট আছে তাই। গতিকে চক এনেকৈ ৰাখিছোঁ। ইয়াৰ ফলত কি হয় আপোনালোকক মই জনাই দিছোঁ থোৰতে। ইয়াৰ ফলত কি হ'ব, সিহঁতৰ বেমাৰ আজাৰ কম হ'ব। ফাৰ্ষ্ট কথা, বেমাৰ আজাৰ কম হ'ব। আৰু ছেকেণ্ড কথা হ'লে কি, ইহঁতে যিবিলাক পোৱালি দিব, সেই পোৱালিবিলাক কি হ'ব, ইমান আমি ফাৰ্মৰ গাহৰিৰ নিচিনা এইবিলাক মেডিচিন বা ইমান আপডাল কৰি থাকিব দৰকাৰ নাই। একদম ধুনীয়াকৈ যি দিওঁ তাকে খাব। আৰু সিহঁতৰ মাকহঁতৰ যিহেতু এনেকৈ খাদ্য খাই এনেকৈ থাকি মানে ডাঙৰ দীঘল হোৱা, সিহঁতেও তেনেকৈ থ'লেও আপোনালোকৰ কোনো প্ৰব্লেম নহয়। এতিয়া যদি আপোনালোকে যদি এটা পোৱালি ফাৰ্মৰ পৰা আনে, আপোনালোকৰ ঘৰত থলুৱাভাৱে থওঁ বুলি ক'লে কিমান কষ্ট কৰিব লাগে আপোনালোকে নিশ্চয় জানে। গতিকে এই মোৰ ইয়াৰ পৰা যদি আপোনালোকে পোৱালি সংগ্ৰহ কৰে, তেতিয়া আপোনালোকে পকী গঁৰালত থওক, কেঁচা হেৰিয়ত থওক, আপোনালোকৰ নিশ্চিন্ত মনে গাহৰি ধুনীয়াকৈ, আৰু যেনেকুৱা খাদ্য দিলেও কমাৰ্চিয়েল ফিডো খোৱালেও সিহঁতে ধুনীয়াকৈ গ্ৰহণ কৰিব। আৰু যোনটো আমাৰ থলুৱা খাদ্য, সেইটোতো সিহঁতক ক'বই নালাগে। দেখিছে আপোনালোকে কেনেকৈ খাইছে, দেখিছেই নহয় কেনেকৈ খাইছে। গতিকে এয়াই আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ মোৰ কথাবোৰ আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে লাইক কৰিব, আৰু এইখিনি কথা বেলেগেও যদি যাতে গম পায় এইবিলাক কথা, যাতে আমাৰ বেমাৰটো আমাৰ ইয়াৰ পৰা নিৰাময় হয়, গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।